বন্ধুসকল পুনৰবাৰ আপোনালোকক আজি আকৌ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বন্ধুসকল যোৱাটো ভিডিঅ'ত কোনে কোনে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কমেণ্ট কৰিছিল তো তেখেতসকলৰ নাম ল'বলৈ বিচাৰিছোঁ তো ফাৰ্ষ্ট কমেণ্ট কৰিছিল ৰাহুল দাস SK আৰু ফাৰ্ষ্ট কমেণ্ট কৰিছিল SMS অফিচিয়েল SD আৰু থাৰ্ড কমেণ্ট কৰিছিল গেমিং বয় তো একেজনৰ নাম ক'লোঁ যদি আপোনালোকৰ নামবিলাক ক'ব লাগে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কমেণ্টটো কৰি দিব আৰু আজিৰ ভিডিঅ'টো বহুত বেছি স্পেচিয়েল হ'বলৈ গৈ আছে কিয়নো আপোনালোকেতো গমে পাইছে মোৰ চেনেলখন 1K ছাবস্ক্ৰাইবাৰ ইতিমধ্যে কমপ্লিট হৈ গ'ল আৰু সেইবাবে আজি ভাবিছোঁ 1K স্পেচিয়েল ব্লগ বনাম বুলি আৰু যোৱাকালি সুন্দৰকৈ এটা কেক লৈ আহিলোঁ আৰু কেকটো কাটি সুন্দৰকৈ আৰু দুজন বন্ধু আহি আছে ইউটিউবত তো তেখেতসকলৰ নাম এতিয়ালৈকে নকওঁ যেতিয়া আহিব পাৰে তেতিয়া আপোনালোকক দেখুৱাম সুন্দৰকৈ আৰু কেকটো যোৱাকালি তো ফ্ৰিজত থৈ সুন্দৰকৈ আজি আনিবলৈ গৈ আছোঁ তো আৰু বজাৰৰ পৰা কিবাখিনি বজাৰ কৰিব লাগিব তো সকলোৱে দেখুৱাম আপোনালোকক আৰু ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তেতিয়াহে গম পাব অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু বন্ধুসকল যোৱাকালি কেকটো আমাৰ খুৰা এজনৰ দোকানত থৈ আহিছিলোঁ যিহেতু বহুত বেছি গৰম আমাৰ ঘৰত থাকিলে ফ্ৰিজ চিৰিজ নাই যিহেতু তো গ্ৰন্থলৈ যাব পাৰে সেইবাবে ফ্ৰিজত সুন্দৰকৈ থৈ আহিছিলোঁ আৰু এতিয়া আনিবলৈকে বুলি গৈ আছোঁ যিহেতু টাইম হৈ আহিছে লাহে লাহে আৰু গৈ আছোঁ আৰু আপোনালোকৰ দোকানক লগ পাইছোঁ তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বন্ধুসকলে এটা সুন্দৰকৈ পুৰা দোকানৰ পৰা কেকটো ওলাই ল'লোঁ ফ্ৰিজৰ পৰা তো এতিয়া ঘৰলৈকে যাব লাগে ঘৰত যে লগ পাইছোঁ আপোনালোকক পুৰা চাই থাকক আৰু এনেকৈ সুন্দৰকৈ কেক লৈ আহি কেনে খুৰা দোকানৰ পৰা আহি গ'লোঁ ঘৰ আৰু যিহেতু বাৰ্থডে হওক বা 1K বা 10K চেলিব্ৰেশ্যন হওক কেক লাগিবই তো সেইবাবে কেক লৈ আহিছোঁ সুন্দৰকৈ তো এইপিনে মনত আছে সুন্দৰকৈ কেক বন্ধুসকল কিছু সময় পিছত ওলাবলৈ চেষ্টা কৰিম এতিয়া থৈ দিছোঁ সুন্দৰকৈ তো যেহেতু বন্ধুবৰ্গ আহিছে তো বন্ধুবৰ্গ আহি লওক তাৰপিছত লগ পাইছোঁ আপোনালোকক পুৰা চাই থাকক শেষলৈকে আৰু বন্ধুসকল যিহেতু দাদাহঁতে আহি পাইছে আৰু নতুন অৱস্থা সেইবাবে ভালকৈ চিনি নাপায় সেইবাবে অকণমান আগুৱাই নিবলৈ আহিলোঁ এইপিনে আছে ৰঞ্জন দা বহুত আহি গ'লোঁ বহুত বিচাৰি অৱশেষত নিব আহিছে আগবাঢ়ি আমাৰ ঘৰলৈ ফাৰ্ষ্ট টাইম আহিলে আজি কেনেকুৱা অনুভৱ কেনেকুৱা মানে বহুত ভাল লাগিছে আৰু লগতে 1K হ'ল বহুত ভাল লাগিছে আজি মানে বহুত ধামাকা হ'ব এই ভিডিঅ'টো চাই থাকিব নাকি তেতিয়া হ'ব আৰু আহং আহং কৰি আছিল কিন্তু মোৰো সময় নহয় দাদাহঁতৰো সময় নহয় সেইবাবে ভাবিছোঁ যিহেতু মোৰ চেনেল 1K ছাবস্ক্ৰাইবাৰ পাৰ হৈ গ'ল সেইবাবে ভাবিছোঁ অকণমান সৰুকৈ এটা পাৰ্টি দিওঁ আৰু লগতে দাদাহঁতক আমন্ত্ৰণ দি দিওঁ তো এইপিনে আছে দাদা হয় পোনপ্ৰথমে দেৱৰাজক কংগ্ৰেচুলেশ্যন আগুৱাই যাওক অলপ ভাল ভাল ভিডিঅ' দি থাকিব আৰু আপোনালোকে চাব ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে ব্লগিং ইফাল সিফাল যোৱা ধুনীয়া ধুনীয়া চিনাৰী আৰু তাৰ লগতে আমাৰো চেনেল আছে আমাৰবিলাকো চাব কি মৰম দি যাব আৰু আপোনালোকে এতিয়া ঘৰত গৈ আছোঁ দুটা দাদাৰে চেনেল আছে তো ডেছক্ৰিপশ্যনৰ লিংক দুটা থাকিব তো আপোনালোকে অকণমান ছাপৰ্ট কৰিব আৰু তো এতিয়া গৈ আছোঁ ঘৰলৈ তাৰপিছত লগ পাইছোঁ আপোনালোক পুৰা চাই থাকক শেষলৈকে আৰু বন্ধুসকল এনেকৈ সুন্দৰকৈ দুইজন দাদাকে আমাৰ ঘৰলৈ লৈ আহিলোঁ আৰু ঘৰৰ পিনে গৈছিল কিন্তু অকণমান এতিয়া বাহিৰৰ ফালে ওলাই আহিলোঁ বহৰ তলত বতাহ খাই আছে সুন্দৰকৈ যিহেতু বহুত বেছি গৰম আৰু আমাৰ তেনেকৈ ফেনো নাই সেইবাবে অকণমান বচাইকি বহৰ তলত বহিব দিছোঁ আৰু সুন্দৰকৈ আৰু এইপিনে আছে আমাৰ ৰঞ্জনা ৰাহুল দা তো কেনেকুৱা অনুভৱ ভাল লাগিল বহুত আহি মানে এই পৰিৱেশত আহিছোঁ ধুনীয়া আজি প্ৰথম বহুত ভাল আৰু এইপিনে ৰাহুল দা খুবেই ভাল লাগিছে মানে একদিনা ৰাস্তাত আহি বেছি ভাল লাগে আচলতে এনেকৈ মানে এইটোৱে ভাল লাগে এনজয় হেন আৰু মানে অলপ এই গণ্ডগোল লাগিলে বোলে দেখা নাপাই বোলে ফোন কৰি আহিলোঁ আৰু একদম মানে বহুত দূৰ হেন লাগিছে কিন্তু একদিনা কৰি আহিছোঁ না যদি আহি থাকিলোঁ ভাল হ'ব এদিনাকৈ আহিলে বহুত বেছি দূৰ লাগে কেতিয়া যাই পাওঁ সেনেকুৱা লাগে আৰু বন্ধুসকলে এটা সুন্দৰকৈ যিহেতু মোৰ 1K হৈ গৈছে আৰু 1K চেলিব্ৰেশ্যনৰ পৰা কেক চেক ৰেডি কৰি লৈ লৈছোঁ এইপিনে আৰু এইপিনে চাওক পুৰা সুন্দৰকৈ কেক ৰেডি কৰি লৈ লৈছোঁ আৰু এইপিনে ৰাহুল দা আৰু ৰঞ্জন দা ভিডিঅ' বনাই আছে আৰু এইপিনে চাওক পুৰা সুন্দৰকৈ ৰেডি কৰি লৈ লৈছোঁ আৰু এতিয়া কাটিবৰ বাকী সুন্দৰকৈ কাটিব লাগে আৰু বন্ধুসকল যিহেতু মোৰ চেনেল 1K হৈছে সেইবাবে ইয়াত লিখি দিছোঁ সুন্দৰকৈ 1K চেলিব্ৰেশ্যন বুলি এইপিনে কেকটো চাওক সুন্দৰ কেক আৰু এতিয়া কাটিব লাগে পুৰা আপোনালোকে মানুহ চাওক পুৰা অকণমান মাতি দিছোঁ আৰু পুৰা সৰুকৈ পাতিছোঁ যিহেতু এইপিনে আছে ৰঞ্জন দা পুৰা কেক কাটিম কেনেকুৱা তো এইপিনে আছে ৰাহুল দা কেনেকুৱা আমি পুৰা ৰেডি ধামাকা হৈ আছে ভ্লগটো একদম সকলোকে আপোনালোকে চাই থাকিব পুৰা তো এতিয়া মানে ৰঞ্জনে কি কয় দেৱৰাজে কেকটো কাটিব আপোনালোকে চাই থাকিব কেক কাটো এতিয়া আৰু ৰাহুল দা আৰু ৰঞ্জনে যেতিয়া 1K হ'ব তেতিয়া আপোনালোকক আৰু দেখুৱাবলৈ গৈ যাম আৰু এতিয়া পোনপ্ৰথমতে মোৰ কেকটো কাটি লওঁ তো চাই থাকক পুৰা শেষলৈকে পুৰা বন্ধুসকল লৈ লৈছোঁ এইপিনে চুৰি আৰু এতিয়া কাটিব লাগে কেক পুৰা দাবাই দিওঁ পুৰা দাবাই দিছোঁ আপোনালোকক খুৱাই দিওঁ যিহেতু আপোনালোকৰ কাৰণে এইখিনি হৈছে সম্ভৱ তো এতিয়া আৰু বন্ধুসকলক পোনপ্ৰথম 1K চেলিব্ৰেশ্যনৰ কেক পোনপ্ৰথমতে ময়ে মাৰি দিওঁ তাৰপাছত সকলোকে দিবলৈ খুৱাই দিবলৈ চেষ্টা কৰিম আৰু তো ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক এতিয়া আমাৰ মৰমৰ বন্ধু ৰাহুল দাক খুৱাই দিওঁ আৰু বন্ধুসকল এতিয়া আমাৰ মৰমৰ মা আৰু দেউতাক পুৰা কেক খুৱাই দিওঁ সুন্দৰকৈ এইপিনে আছে আমাৰ দেউতা এতিয়া কেক খুৱাই দিওঁ সুন্দৰকৈ
আৰু বন্ধুসকল এতিয়া আমাৰ মৰম আমাক খুৱাই দিওঁ এতিয়া তো খুৱাই দিলোঁ এইপিনে আৰু এইপিনে বৌহঁত আছে তো সকলোকে দিম আৰু এতিয়া আমাৰ মৰমৰ মাজু দাদাক খুৱাই দিওঁ সুন্দৰকৈ এইপিনে আছে পূৰা দি দিলোঁ খুৱাই খাই ল'লোঁ তো যিহেতু মানুহ আহিছে সকলোকে খুৱাই দিম এতিয়া আমাৰ মৰমৰ বৌক খুৱাই দিওঁ সুন্দৰকৈ খুৱাই দিলোঁ বৌক এতিয়া সুন্দৰকৈ বন্ধুসকল এতিয়া আকৌ এজন বৌ আহিছে তো তেখেতকো খুৱাই দিবলৈ চেষ্টা কৰোঁ সেই থাকক তো এইপিনে লৈ লৈছোঁ আৰু এতিয়া বৌ কাষৰ পিনে গৈ আছোঁ সুন্দৰকৈ তো এইপিনে আছে বৌ তো এতিয়া খুৱাই দিওঁ সুন্দৰকৈ তো খুৱাই দি দিলোঁ আৰু সেইপিনে আছে ভণ্টিহঁত পূৰা লাজতে লুকাই আছে ঘৰৰ ভিতৰত আৰু এতিয়া কথা চথা সম্পূৰ্ণ হৈ গ'লে এতিয়া চাহৰ লগত সকলোকে খুৱাম আৰু সেইপিনে আছে আমাৰ পল্লৱ ভাইটি হাই বুলি কওঁ ভাইটিকো অকণমান খুৱাই দিওঁ এতিয়া ভাইটিকো খুৱাই দিওঁ এতিয়া এইপিনে ভাইটিকো খুৱাই দিওঁ আৰু বন্ধুসকল এইপিনে আছে দুজন বন্ধু তো তেখেতসকলক অকণমান খুৱাই দিবলৈ চেষ্টা কৰোঁ এতিয়া সুন্দৰকৈ এইপিনে আছে আমাৰ প্ৰিয়ংকৰ বাছ খুৱাই দিওঁ এতিয়া তো দুয়োজনকে সুন্দৰকৈ খুৱাই দিলোঁ আৰু এতিয়া অকণমান সানি দিওঁ আৰু বন্ধুসকল এতিয়া আমাৰ চাইনুকো অকণমান খুৱাই দিওঁ খুৱাই দিওঁ অকণমান এইপিনে আছে আমাৰ ভণ্টি সকল বহুত বেছিয়ে লাজ কৰে আমাৰ গাঁৱৰ মানে মানুহবিলাক তো দেখুৱাই দিলোঁ আৰু আপোনালোকক সুন্দৰকৈ এইপিনে কেক চেক কাটা এতিয়া সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া চাহৰ লগত সকলোকে অকণমান দিবলৈ চেষ্টা কৰিম আৰু আহি আছে বন্ধুবৰ্গ তো সকলোকে চিনাকি কৰি দিবলৈ চেষ্টা কৰিম আপোনালোকক আৰু আমাৰ ঘৰখন আজি অকণমান ৰমক জমক হৈ গৈছে আৰু আপোনালোকে এনেকৈ আৰু মৰম চেনেহ দিয়ক তেতিয়া আকৌ আমি মানুহ থুপুৰাব পাৰিম আৰু মানে বেছিকৈ ইয়াত কৰি তো আৰু বন্ধুসকল আজি আপোনালোকক আমাৰ দেউতাকো চিনাকি কৰি দিবলৈ চেষ্টা কৰিছোঁ এইপিনে আছে আমাৰ মৰমৰ দেউতা তো নিজৰ ল'ৰাৰ আজি 1K চেলিব্ৰেশ্যন কেনেকুৱা অনুভৱ খুব ভাল লাগছে যাতে হৈছে তেনেকৈ আগবাঢ়ি যায় তাতে কামনা কৰিছোঁ দেখুৱাই দিলোঁ আমাৰ দেউতাকো আজি দেখুৱাই নাছিলোঁ আপোনালোকক আৰু এইপিনে আছে আমাৰ মা তো মাকটো দেখুৱাইছোঁ বাৰু তেওঁ আকৌ আজি দেখুৱাই দিওঁ তো এইপিনে আছে মা কেনেকুৱা অনুভৱ বহুত ভাল লাগিছে আজি আৰু যাতে এনেকৈ সুন্দৰকৈ আগুৱাই যাব পাৰোঁ আপোনালোকে মৰম চেনেহ আৰু বেছিকৈ দিয়ে যেতিয়া আৰু এইটো ভিডিঅ'ত আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ যথেষ্টখিনি মৰম পাম বুলি আশা ৰাখিলোঁ তো চাই থাকক শেষলৈকে বন্ধুসকল এতিয়া কেক চেক লগতে সকলোখিনি কাটা এতিয়া সমাপ্ত ঘটিল আৰু এতিয়া গোটেইকৈ মানে চাহ দি দিছোঁ আৰু সকলোৱে বহি গৈছে আৰু চাহ খাবলৈ আৰু সেইপিনে আছে ৰাহুল দা তো চাহ খাব এতিয়া আৰু এইপিনে আছে ৰঞ্জন দা তো এইপিনে দি দিছোঁ চাওক চাহৰ লগত কিবা কিবি আছে আৰু বহুত ইপিনে কেক আছে তাৰপিছত ইপিনে ভুজিয়া নিমকি বিস্কুট চিস্কুট কিবাখিনি বহুত আছে এইপিনে আছে আমাৰ ৰমেন দা আৰু এইপিনে আছে আমাৰ মৰমৰ দাদা তো সেইপিনে আছে বাহিৰত আৰু বহুত মানুহ তো এতিয়া চাহখিনি খাই লওক তাৰপিছত লগ পাইছোঁ আপোনালোকক চাই থাকক আৰু বন্ধুসকল এতিয়া সুন্দৰকৈ তো ভিতৰৰ পৰা বাহিৰত ওলাই আহিলোঁ আৰু এতিয়া সুন্দৰকৈ সকলোৱে চাহ খাবলৈ বহি গৈছে এইপিনে আছে আমাৰ দীপজন ভাই আৰু সেইপিনে আমাৰ ধীৰাজ ভাই কেনেকুৱা অনুভৱ আজি কিহৰ পাৰ্টি খাই আছে আজি বাৰ্থডে নহয় 1K চেলিব্ৰেশ্যন এইপিনে আছে ফিগু কেনেকুৱা আৰু এইপিনে আছে আমাৰ কি আছিল নামটো কৈ দিয়ে নীলিমণি আৰু এইপিনে আছে আমাৰ বৌ নামটো কৈ দিয়ে আৰু এইপিনে আছে আমাৰ ৰিম্পি পূৰা চাফাকৈ আছে সুন্দৰকৈ আৰু এইপিনে আছে আমাৰ মৰমৰ ৰিমজিম আৰু সেইপিনে আছে আমাৰ মৰমৰ আৰু মামীহঁতৰ মানে জীয়ৰী আৰু এইপিনে আছে আমাৰ আবু তো নামটো কৈ দি আৰু এইপিনে আছে আমাৰ ভাইলেনা তো সকলোকে চাহ খাবলৈ দি দিলোঁ আৰু এতিয়া ময়ো খাওঁ তো চাই থাকক আৰু বন্ধুসকল এতিয়া সুন্দৰকৈ ভাত খাবলৈ বহি গ'লোঁ যিহেতু বহুত টাইম ৰখিলোঁ আৰু সুন্দৰকৈ ৰঞ্জন দা ৰাহুল দাও বহি গৈছে সেইপিনে আছে ৰাহুল দা এইপিনে ৰঞ্জন দা আৰু এতিয়া ভাত খাব সুন্দৰকৈ আৰু এইপিনে ভাতৰ বাবে ৰেডি কৰি লৈ লৈছোঁ এইপিনে মাংস আছে আৰু এইপিনে মাছ আৰু কিবা তেনেকুৱা বনাইছে আৰু এইপিনে পানীলাও নে কি সেইটো আৰু এইপিনে দালি আছে আৰু এইপিনে আলু ভাজি এইপিনে ভাত এইপিনে নিমখ তো বহুত আইটেম বহুতে আজি আৰু সুন্দৰকৈ বহি গৈছোঁ এতিয়া খাবৰ কাৰণে তো খাই লওঁ তাৰপাছত লগ পাইছোঁ সুন্দৰকৈ আপোনালোকক পঠাই যাব আৰু বন্ধুসকল এতিয়া লাষ্ট একেবাৰে শেষৰ পৰিৱেশ আৰু মামীহঁতে সুন্দৰকৈ ৰান্ধি বাঢ়ি খোৱালে লগতে মোকো খোৱালে লগতে মই মাতি অনা আলহীকো সুন্দৰকৈ ৰান্ধি বাঢ়ি খোৱালে তো এইপিনে আছে আমাৰ মামী তো নিজৰ ভাগিনাৰ 1K চেলিব্ৰেশ্যন কেনেকুৱা অনুভৱ ভালে লাগিছে আমাৰ ভাগিনে কি বোলে 1K ছাবস্ক্ৰাইব হোৱাৰ কাৰণে ভাল লাগছে হয়নে ইয়াত থাকি ইয়াৰে আগলৈ যাতে আৰু আগবাঢ়ি যায় আৰু ভাল লাগিব আৰু গোটেই ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু আমাৰ ভাগিনাক বহুত বেছি ভাল লাগিলে সুন্দৰকৈ কৈ দিলে আৰু এইপিনে আছে আমাৰ মৰমৰ বাইদেউ এইপিনে আছে বাইদেউ হাই ছাবস্ক্ৰাইব কৰি দিব সকলোকে আমাৰ ভাইটিৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব তো এইপিনে আছে বৌ কি কবি মই আৰু কি ক'ম আমাৰ ভাইটিৰ যেনে হেৰিখিনি চেষ্টা কৰি দিয়ক
এতিয়া শেষৰ পৰিৱেশ আৰু ৰাহুল দাহঁত যাব ওলাইছে ৰাহুল দা আৰু ৰঞ্জন দা এইপিনে আছে আমাৰ মা আৰু এইপিনে পূৰা বজাৰ হৈ আছে আৰু এতিয়া ৰাহুল দাহঁতক বিদায় দি আহোঁ তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে জনাবলৈ একেবাৰে নাপাহৰিব আৰু এইপিনে চাওক ৰাহুল দা আৰু ৰঞ্জন দা যাবলৈ ওলাইছে এতিয়া তো এইপিনে ৰাহুল দা আছে কি ক'বি শেষত কি ক'ম আৰু বহুতেই ভাল লাগিল আৰু আহিম ইয়াত তো আপোনালোকে শেষলৈকে ভিডিঅ'টো একদম মানে ছাবস্ক্ৰাইব কৰি দিব চাই থাকিব তো ইয়ে আৰু এইপিনে আছে ৰঞ্জন দা কি ক'বি ভাল লাগিল বহুত আহি ঘৰত ভালে লাগিল ছাবস্ক্ৰাইব কৰি দিব তো আজি আছিল আৰু নেক্সট কেতিয়াবা আকৌ লগ পাম বুলি আশা ৰাখিলোঁ তো ভাবিছোঁ এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব নতুন ভিডিঅ' নতুন ঠাইতে লগ পাম এটা নতুন ভিডিঅ'লৈ তো আজিলৈ বাই বাই জয় অসম